মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমালৈ এটা বিহুৰ উপহাৰ পঠাইছে, সেইটো আনবক্সিং কৰিবলৈ ওলাইছোঁ। পিছফালে মোৰ নাম লিখা আছে। ইয়াৰ ভিতৰত আছে এখন পত্ৰ। নমস্কাৰ গ্ৰহণ কৰিব অসমীয়া জাতিৰ সাংস্কৃতিক পৰিক্ৰম নৱজীৱনৰ প্ৰকাশ প্ৰণালী বিহুৱে অসমীয়া নামৰ শুভেচ্ছা জনাইছে আৰু ধন্যবাদ থাকিল। 16 মাৰ্চত পঠাইছিলে, মই আজি লাভ কৰিছোঁ। মোৰ আগতেই লাভ কৰিছোঁ বাৰু। গামোচা গামোচা দিছে। ইয়াত এটা QR কোড মাৰা আছে। স্বনিৰ্ভৰ নাৰী স্কিমৰ জৰিয়তে এই ডাইৰেক্টৰেট অফ হেণ্ডলুম টেক্সটাইলছ হস্ততাঁত বস্ত্ৰশিল্পৰ যিটো ডিপাৰ্টমেণ্ট আছে তেওঁলোকৰ ফালৰ পৰা এই গামোচাখন আহিছে। ভাল লাগিছে স্কিমটো। ইয়াত তোমালোকে ক'ব পাৰিবানে কি কি বস্তু আছে? জাপি, ফুল আৰু মহৰ পেপা, হয়নে? ভাল লাগিছেনে গামোচাখন? গামোচাখনৰ লেন্থটো যথেষ্ট দীঘল আছে, পিন্ধিবলৈ ভাল হ'ব। এইখিনি আৰু এইটো কিহৰ ছবি বাৰু? জাপি। ভাল লাগিছেনে পেকেটটো?